এয়া মই লৈছোঁ বনাবলৈ আদাৰ আচাৰ। ধুনীয়াকৈ আদাবিলাক সৰু সৰু কৰি কাটি এয়া মই নিমখ অকণমান তাত সানি দিছোঁ আৰু নিমখবোৰ ভালদৰে মিহলাই পেলাই মই এদিন ৰ'দত আদাবিলাকক শুকুৱাই দিম। তাৰপিছত ৰ'দত শুকোৱাৰ পিছত মই জলকীয়াৰ গুড়ি, তাৰপিছত সৰিয়হ, মেথি গুটি, জিৰা, জালুক এইবিলাক ধুনীয়াকৈ ৰোষ্ট কৰি পেলাই মিক্সাৰত গুড়ি কৰি এয়া আদাৰ লগত ধুনীয়াকৈ মিহলাই দিছোঁ আৰু লগতে দিছোঁ এটা কাজি নেমুৰ ৰস, যাতে আদাবিলাক অকণমান টেঙেচুৱা ভাৱ থাকে। আৰু আদা তেনেকৈ নেমুৰ ৰস দিলে আচাৰটো ভাল হয় খাবলৈ। এয়া মই মিঠাতেল অকণমান গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ আদাটো ইয়াতে মিহলাই ল'লোঁ। অকণমান জলকীয়াৰ গুড়ি আৰু দি দিলোঁ যাতে কালাৰ ধুনীয়া আহে আৰু অকণমান নেমুও দি দিলোঁ। এয়া মোৰ ধুনীয়াকৈ আদাৰ আচাৰ ৰেডি হৈ গ'ল। পিছে ৩-৪ দিনমান পিছতহে আদাৰ আচাৰটো খাই ভাল লাগিব আৰু সদায় এনেকৈ বনোৱাই পেলাই ৰ'দত আপোনালোকে ৩-৪ দিন দি দিব, তেতিয়াহে আদাৰ আচাৰটো সোনকালে খাব পৰা হ'ব। এয়া আজি মই